নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাইছো ষ্টুডিঅ'ত মই কস্তুৰিমা বিটিআৰৰ পৰ্বতজোৰা অঞ্চলত বন্যহস্তী যি অসুস্থ হৈ আছিল সেই বন্যহস্তী অসুস্থ হৈ থকাৰ পাছতে শুশ্ৰূষা কৰিবলৈ আগবাঢ়ি আহিল মাকৃজোৰা অঞ্চলৰ বৰ্তমান ৰাইজ হয় ঠিকই শুনিছে মাকৃজোৰা অঞ্চলৰ ৰাইজ আহি সেই স্থানত উপস্থিত হৈছে আৰু যি দুৰ্বৃত্তই তীৰেৰে আক্ৰমণ চলাই যি বন্যহস্তীক আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ পৰা শুশ্ৰূষা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছিল সেই স্থানত সেই মাকৃজোৰা অঞ্চলৰ ৰাইজ সবিশেষ তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছো এখন ধাননি পথাৰত অসুস্থ অৱস্থাত হাতীটোৱে শুই দিয়ে ফলত স্থানীয় ৰাইজে দীৰ্ঘ সময়লৈ বন্যহস্তীৰ কাষত গৈ আঘাতপ্ৰাপ্ত বন্যহস্তীটোক শুশ্ৰূষা কৰি খাদ্য যোগান ধৰাৰ চেষ্টা কৰে নিশা মানাহ অভয়াৰণ্যৰ পৰা চিকিৎসকৰ দল আহি সেই স্থানত উপস্থিত হয় আৰু আজি আকৌ সেই হাতীটোক চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে মানাহ অভয়াৰণ্যৰ পৰা চিকিৎসকৰ দলটো ঘন জংঘলৰ মাজত অভিযান আৰম্ভ কৰে আৰু এই ক্ষেত্ৰত আমাৰ গৌৰীপুৰৰ যি সংবাদদাতা চাহাবুদ্দিন মৌলা আছে চাহাবুদ্দিন মৌলাই এই প্ৰতিবেদনটো আগবঢ়াইছে তেওঁ প্ৰতিবেদনত কৈছে যে বিগত কিছুদিন পূৰ্বে কোনোবা দুৰ্বৃত্তই বন্যহস্তীক তীৰেৰে আক্ৰমণ কৰাৰ পাছতে ক্ৰমান্বয়ে হাতীটো অসুস্থ হৈ পৰিছিল আৰু নিশা পৰ্বতজোৰা মাকৃজোৰা অঞ্চলৰ ধাননি পথাৰত অসুস্থ অৱস্থাত হাতীটোৱে শুই দিয়ে আৰু সেই হাতীক শুশ্ৰূষা প্ৰদান কৰিছে বৰ্তমান মাকৃজোৰা অঞ্চলৰ ৰাইজে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ চেষ্টা কৰি আছোঁ কি ক'ব হয় আমি যোৱাকালি ৰাতিতে আহি পালোঁ আমাৰ টীমটো তো ৰাতিত গোটেই চিটুৱেশ্যনটো চাই ফালে দেখিলোঁ কি এইটো পচিবল নহ'ব সেইকাৰণে আৰ্লি মৰ্ণিং মানে আজিৰ তাৰিখত আমি প্লান কৰিলোঁ তো একৰ্ডিংলি আমি ৰাতিপুৱাৰ ভাগতে আমাৰ টীম ষ্টাফ ঘূৰিলে বহুতখিনি ঘূৰাৰ পিছত চাইটিং হ'ল তো একৰ্ডিংলি আমি আহিলোঁ আহি ফালে এতিয়া ফাইনেলি ট্ৰেংকুলাইজ কৰি তাক যিমানখিনি ট্ৰিটমেণ্ট লগা আছিল আমি দি দিলোঁ এতিয়া সুস্থ হৈ আহি আছে অলপ পিছতে ৰিকভাৰ হৈ যাব আৰু কিমান সোনকালে সুস্থ হ'ব এতিয়া আধা ঘণ্টামান লাগিব আধা ঘণ্টা 45 মিনিট লাগিব ক'ত ক'ত চোট পাইছিলে য'তটো আগতে পাইছিল কিন্তু এতিয়া ড্ৰাই হৈ গৈছে যোনটো পাছ আছিল আমি চালোঁ তাতে পাছ নাই তো সেইটো অলমষ্ট মানে ড্ৰাই হৈ গৈছে তো তথাপিও চেপ্টিক হ'ব পাৰে তো সেইটো কাৰণে আমি যিমানখিনি ট্ৰিটমেণ্ট লাগে সেইখিনি দিয়া হৈছে আজি কেইটাৰ পৰা অভিযানটো আৰম্ভ কৰিছে আমি ৰাতিপুৱাৰ ভাগৰ পৰাই কেইটা বাজিল 8টামান বাজিছিল দিনৰ ভাগৰ পৰা দিনৰ ভাগৰ এতিয়া শেষ হ'ল কাম ঠিক আছে